ওৱান অফ দি স্মলেষ্ট অৰ্কিড হয় ইয়াৰ নামটো হৈছে টেনিফিলিয়াম গেণ্টুলিজাম বুলি কোৱা হয় আৰু ইয়াৰ পাত নাথাকে সেইকাৰণে ইয়াৰ শিপাটো গ্ৰীণ কালাৰ হৈ আছে তাত ক্লৰফিল ফটোচিনথেচিছ কৰি খাদ্য গ্ৰহণ কৰে আৰু যেতিয়া ফুলটো ফুলিব তাৰ ফুলৰ চাইজ হৈছে 1.2 মিলিমিটাৰ 1.2 mm হয় মিলিমিটাৰ আৰু ইমান সৰু অকণমানি থাকে ফুলটো হ'লেও তাতো 6টা পাহি আছে মানে 5টা চিমিলাৰ এটা বেলেগ সেইকাৰণে এইটো অৰ্কিড হয় আৰু এইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পোৱা যায় আৰু এইটো হৈছে 1.5 মিলিমিটাৰ ছেকেণ্ড স্মলেষ্ট হয় আৰু এইটো 1.6 mm আৰু এই দুটাৰ ইনচেক্টছটো ইয়াত এভেইলেবল আছে চাওক ইনচেক্টছ আহি যেতিয়া ফুলটো ফুলিছিলে ইনচেক্টছ আহি পলিনেশ্যন কৰি গুচি গৈছে সেইকাৰণে পট হৈ গৈছে আৰু এই পটটো ফাটি যোৱাৰ লগে লগে ইয়াত মাইক্ৰ'ৰিজিয়া ফাংগাছ পাই গ'ল এই মাইক্ৰ'ৰিজিয়া ফাংগাছ হয় এইটো চাওক ইয়াত মাইক্ৰ'ৰিজিয়া ফাংগাছ পাই গ'ল এই জাৰ্মিনেশ্যন হৈ নতুন এটা প্লান্ট মানে প্ৰপগেশ্যন হৈ গৈছে এইটো চাওক ইয়াৰ ফাটি গৈছে ইয়াত পাই গৈছে ইয়াৰ নাই মানে ইয়াৰ ইনচেক্টছটো এক্সটিং হৈ গ'ল মানে যদি ইনচেক্টছ এক্সটিং হৈ যায় প্লানো এদিন এক্সটিং হৈ যাব সেইকাৰণে এই বস্তুটো